যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে বহুত ভাল। আপোনালোকৰ মোৰো বহুত ভাল। তো গাইজ, আজি হ'ল ছানডে। আজি আমাৰ 18 তাৰিখ। তো আমি আজি গৈছোঁ ভূটান চকী পিকনিক খাবৰ কাৰণে। তো আমি মানে অকলে নাযাওঁ, মানে আমাৰ টিউশ্যন চেণ্টাৰৰ পৰা টিউশ্যন ছাৰ যাব আৰু লগতে আমাৰ টিউশ্যন মেটবিলাক যাব। তো আমি মানে হ'ব আৰু 30-40 মান হ'ব আৰু। তো আমাৰ লগত আৰু দুটা ছাৰ যাব, আমাৰ স্কুলত আমাৰ ইংলিছ টিচাৰ আৰু কেইটামান আছে। তো তাতে গৈছোঁ, পুৰা ধুনীয়াকৈ আজি ব্লগটো পুৰা ধুনীয়া হ'ব। আৰু আমাৰ হেৰি মানে ভূটান চকীত মানে যেতিয়া আমাৰ লোকেশ্যন মানে বাছৰ ওচৰত আহি কিনে পাইছোঁ, সকলোৱে এতিয়া কাম পূৰা ৰেডি। আহি কিনে চাই আছোঁ মানে সকলোবিলাক কাম কৰা হৈ গৈছে, মানে মোৰ কাৰণে একো নাই। তো এতিয়া মানে হেৰি আৰু বাছত উঠি কিনে যাব লাগে। টাইমৰ সময় হ'ল 7টামান বাজে এতিয়া আৰু এতিয়াও দেখাইছোঁ সকলোৰে। আমি আহি পাই গ'লোঁ, প্ৰায় নলবাৰী পালোঁ। মানে আমি গাড়ীৰ চুটখিনি লোৱা নাছিলোঁ, কাৰণ আমাৰ মোবাইলত চাৰ্জ নাছিলে। তো আমি পাৱাৰ বেংক এটা চাৰ্জ কৰিলোঁ। তো এতিয়া আমি নলবাৰী পামেই। তাৰপিছত এতিয়া আমি ৰখিছোঁ ইয়াতে, ৰখি কিনে মানে আমাৰ প্ৰস্তাৱ কৰি আছে সকলোৱে। তাৰপিছত আমি এতিয়া গাড়ীত উঠি কিনে পুৰা ধুনীয়াকৈ সকলোৰ লগত এতিয়া মানে যিবিলাক মানে এনজয় কৰিম, ইনজয়ৰ শ্বুটখিনি এতিয়া দেখাই দিম। ফাইনেলি আমি পুৰা প্ৰস্তাৱ কৰি কিনে পুৰা এতিয়া মানে বাছৰ ভিতৰত কিনে বহি আছোঁ। ইয়াত আমাৰ সকলোৱে আছে। চাওক কেনেকৈ লাগিছে তোমালোকৰ? পুৰা মানে পুৰা জোৰত আছে এতিয়া। মানে এতিয়ালৈকে পোৱা নাই, নলবাৰী এৰি আহিছোঁ আমি। তাৰপিছত দেখা দিম আৰু জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোন। তো গাইজ, ফাইনেলি আমি ভূটান চকীৰ ভিতৰত মানে প্ৰৱেশ কৰিলোঁ। চাওক আপোনালোকে চাই আছে দৃশ্যবিলাক, এইবিলাক চাওক, ব্ৰিজ ভাঙি এনেকৈ কৈ মানে এনেকুৱা মডেলতে আছে আৰু। তো গাইজ, ফাইনেলি আমি আহি মানে ভূটান চকী মানে ভিতৰত যে প্ৰৱেশ কৰিম, সেইটো গেট আহি পাই গ'লোঁ। চাওক ইয়াতে লগা আছে ৱেলকাম টু ভূটান চকী পিকনিক স্পট। তো পুৰা ধুনীয়া ভিৰ লাগছে নাই গাইজ? চানডে খাই আজি সেইকাৰণে চাগে। ফাইনেলি আমি আহি মানে ভূটান চকীৰ হেৰি আমাৰ লোকেশ্যনটো পাই গৈছোঁ। এতিয়ালৈকে মানে আমাৰ ভিৰ লাগি গৈছে, মানে গেটটো এণ্ট্ৰি কৰা নাই, ভিতৰত সোমোৱা নাই। তো আমি এতিয়া সোমামেই আৰু আমাৰ টিকেট কাউণ্টাৰৰ পৰা ছাৰে টিকেটটো কাটি আছে। তো তাৰপিছত আমি সোমাই যাম, পুৰা জাম লাগি গৈছে। আমি দেখাইছোঁ আপোনালোকক এনেকৈ জাম হৈছে ন গাইজ, মানে গুৱাহাটীত ট্ৰাফিক জামৰ নিচিনা হৈ গৈছে গাইজ। গুৱাহাটীত মানে ট্ৰাফিক জামৰ এনেকুৱা নহয় চাগে, ইমান জামত হৈছে গাইজ। মানে কমচে কম আমাৰ আধা ঘণ্টামান হৈ গ'লে ইয়াতে ৰখি থকা। আমি আহি পাই গৈছোঁ আমাৰ যিটো লোকেশ্যন, আমি লোকেশ্যনটো আহি ফাইনেলি পাই গৈছোঁ। আৰু আমাৰ ইয়াতে এখন প্লেচটো আমি চইচ কৰি লৈছোঁ। তো আমাৰ বাছৰ পৰা সকলো মানে আমাৰ লগৰকেইটাও নমা নাই, ছাৰো নমা নাই। আমাৰ লগৰ যিটো ৰান্ধনী সেইটো নামিছে আৰু ছাৰ আহিছিলে। তো এতিয়া বাছত গৈছে। তো সকলো কাৰণে লৈ আহি আছে ইয়াতে। আমাৰ প্লেচটো আমি এইটো প্লেচ আমি মানে ধুনীয়াকৈ হেৰি কৰিছোঁ। আৰু ইয়াত আমাৰ খানা চানা বনাম আৰু ধুনীয়াকৈ খানা চানা খাম। আৰু এতিয়ালৈকে ফুৰিম। এতিয়া আমি সকলোবিলাক নামি আহিলে প্লেচ কৰি কিনে ফুৰিম। তো আমাৰ লাহে লাহে সকলোবিলাক বস্তু আহি আছে। জেবেৰাল আহি গ'ল ফাইনেলি, সকলোৱে লৈ আহি আছে। আৰু আমাৰ ছাৰে কিবা লৈ আহিলে, আৰু পিছত লৈ আহিছে পানীৰ ড্ৰাম। পানীটো লাগিবই খাবৰ কাৰণে, 7টা ড্ৰাম লৈ আহিছোঁ। আৰু মানে সকলোৱে আহি আছে, মানে চাওক সকলোকে দেখাই দিছোঁ। এইটো মানে ইংলিছ টিচাৰ, এইটো ছাৰ আছে, সকলো 3-4টা ছাৰ আছে, আৰু লগৰ বহুত টিউশ্যন মেট আছে। তো মানে ইয়াতে মানে পূৰা ধুনীয়াকৈ বনাই কিনে খানা খাম। তো খানা খোৱাৰ মানে পিকনিকত খানা খোৱাৰ মজাটো বেলেগ ধৰণৰ, সকলোৱে জানেই। তো সেইকাৰণে পিকনিকত আহে মানুহে, মানে ফুৰিব মানে শেষ পুৰা কাম কৰি শেষ, মানে বস্তুবিলাক নামি শেষ। ইয়াতে চলি আছে ভিতৰত পিকনিক, আৰু ইয়াতে আমাৰ ডিজে বক্সবিলাক ৰাখিছোঁ। পুৰা এতিয়া ফিট কৰিব লাগিব, ফিট কৰি কিনে ক'ত আছে বোলো? ক'ত আছে? তাতে ল'ব লাগিব নেকি? দুনিয়াৰ ভাল অলপমান ধৰি চাওঁ চাপনে ৰকচোন। ব্ৰেড খাইছোঁ, ব্ৰেড অলপমান ব্ৰেডে আনিছোঁ না, সেইকাৰণে ব্ৰেড ছাৰে দিছে মোক খাব। এইটো ক'ত কি কৰিম গাইজ দেখাইছোঁ ৰক। হৈ গ'ল খাইছোঁ ডিম। চাওক আমি মানে আমাৰ তাতে খানা বনাই আছে, মানে ভাত চাত বনাই আছে। তো ইয়াতে আমি আহিছোঁ, আমাৰ ছাৰ আছে, আমাৰ লগৰকেইটা আছে। তো মানে ফুৰিব আহিছোঁ। আপোনাৰ চাওক, দিছ ইজ ভিউ চ' বিউটিফুল। মানে কি ক'ম গাইজ, এনেকুৱা ভিউৰ মাজত আহি মানে মজাটো বেলেগ। আৰু ইয়াতে ছাৰ ফটোশ্বুট কৰি আছে মানে। তেতিয়া আমি ফটোশ্বুটো উঠিম, আৰু সকলো ছাৰৰ লগত আমাৰ টিউশ্যন ছাৰ সকলো ছাৰৰ লগত আপোনালোকৰ লগত লগ কৰাই দি আছোঁ। বেয়া
Sepahi pulote agor kuma. This is pig. গাইস মানে কি কম ন এনেকুৱা ধুনীয়া এখন প্লেস এটা আছে না সো বিউটিফুল প্লেস মানে গুলজারটা কেনেকা লাগিছে তোমাৰ এটা এখানে বঢ়িয়া লাগিছে কি মজা জাগা সেই মানে কি কম না মানে গাইস আপোনালোকে আহিব বহুত ভাল পাব মানে কি কম ভূটান চকী মানে এনেকুৱা এখন প্লেস মানে সো বিউটিফুল প্লেস মানে বহুত ধুনীয়া লাগিছে এটা আহি কিনে আৰু আমাৰ টিচাৰ বিলাকে তাতে মানে ফটোশুট কৰি আছে আমি মানে এটা দুটো মানে ৰিলছ বনালো মিনি ব্লগ আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব ইনষ্টাগ্ৰামত আপলোড হৈ যাব মানে আজি ৰাতি চাগে দিম ইয়াতে মানে নেটৱৰ্ক নাই ইয়াতে মানে একো কৰিব নোৱাৰিম চাগে তো আমাৰ তাতে মানে টিচাৰ বিলাকে আমাৰ ফটোশুট কৰি আছে তো তাতে যাই কিনে আমি আপোনালোকক দেখাই আছো তো গাইস আমি কৈছিলো মই আমাৰ ইংলিছ টিচাৰ কথা আপোনাৰ ইয়াতে আহি কিনে কেনেকা লাগিছে বহুত বহুত বঢ়িয়া লাগিছে ইয়াৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ খুবেই ভাল ঝৰ্ণা আছে বহুত মানুহে গা পা ধুই আছে ইয়াতে ফটো চটো উঠিছে মুঠতে জাগাখিনি একদম মনোৰম জাগা আপুনি আগতে কেতিয়াবা আহিছিলে না ইয়াতে নাই মই এইবাৰ প্ৰথম আহিছোঁ তো সেইকাৰণে বহুত ধুনীয়া লাগিছে মানে মই কি ক'ম গাইছ সঁচাকৈ মানে মই বহুত প্ৰউড হৈ আহিছোঁ মানে ইমান ধুনীয়া এখন প্লেচত আহি কিনে মানে বুক শ্বুট কৰিছে তাৰপিছত ইমান ধুনীয়া সুন্দৰ এখন পৰিৱেশৰ মাজত ভাবিছোঁ মানে গাও ধুব পাৰিম নেকি তাতো মানে কাপোৰ চাপোৰ লৈ অহা নাই সেইকাৰণে মানে আমি গা পা ধুব নোৱাৰিম চাগে তথাপি মানে আমি চেষ্টা কৰিম ধুব পাৰোঁ নেকি আৰু আমাৰ টিচাৰবিলাকে মানে তাতে মানে খানা মানে বনাই আছে তাতে যাই কিনে খাব লাগিব সোনকালে গাইছে ইমান সুন্দৰ পৰিৱেশ আৰু কিবা কিবি আপোনালোকক দেখাই আছোঁ চাই থাকক তো গাইজ কি ক'ম এনেকা বস্তু চাওক মাছলি চাওক মাছ চাব নেকি মাছ ফিছ এইটো চাওক কি এইটো চাওক ইমান মাছ ভাই কি ক'ম অদ্ভুত বস্তু মানে ডেঞ্জাৰ মানে মাছ এতিয়া অকল মাছ অ' ছাৰ সোনকালে আহক ছাৰ এনে উঠলাম এটা তো উঠাস নাই তো কি ক'ম মানে মাছ চাওক এইটো কি এইবিলাক চাওক মাছ সকলোবিলাক মাছে হয় এইবিলাক মানে ইয়াতে ভূটান চকীৰ ভিতৰত মানে মাছ মৰাটো মানে নিষেধ আছে চ' সেইকাৰণে কোনেও মাছটো আছে মাছ একো নামাৰে তো জাষ্ট মাছ সকলো ঠাইতে মাছ তো আমি অলপ ফুৰি কিনে আহি কিনে চালোঁ আমাৰ লগৰকেইটা খাবলৈ বহি গৈছে ইয়াতে মানে আমাৰ খোৱা লোৱাৰ ব্যৱস্থাটো মানে ৰেডি হৈছে ইয়াতে লগৰকেইটা খাই আছে তো আমি এতিয়া অলপমান ডান্স কৰিম যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান তো গাইছ ফাইনেলি আমি খাবলৈ বহিলোঁ এতিয়া আমি খাই আছোঁ ইয়াতে আৰু ইয়াতে আমাৰ লগৰ ছাৰবিলাকে খাই আছে ফাৰ্ষ্ট গ্ৰুপ উঠি গ'ল তাৰপিছত নেক্সট গ্ৰুপ আমি যিকেইটা আছিলোঁ সেইকেইটা সকলোৱে বহিলোঁ এতিয়া ধুনীয়াকৈ খাওঁ আৰু ন বহুত ধুনীয়া হৈছে আৰু যাবলৈ বহুবাট এতিয়াও বাকী উজাগৰ এতিয়াও বহু নেকি যাবলৈ বহুবাট এতিয়াও বাকী বাচি থ'ব